অতি মৰমৰ নৱাগত ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ নিশ্চয় আটাই ভালে কুশলে আছা। বৰ্তমান পৰিস্থিতিৰ বাবে আমি অনলাইন যোগে ক্লাছবোৰ কৰিবলৈ প্ৰয়াস কৰিছোঁ। গতিকে এই অনলাইন যোগে যিসমূহ আমি ক্লাছ কৰিম, এই ক্লাছসমূহৰ জৰিয়তে তোমালোকে আমাৰ লগত চিনাকি হ'ব লাগিব। যিহেতু তোমালোকেও আমাক চিনি নোপোৱা বা আমিও তোমালোকক চিনি নাপাওঁ, এনেকৈয়ে আমি চিনাকি হ'ব লাগিব আৰু আমি আগুৱাই যাব লাগিব। গতিকে মই তোমালোকক প্ৰথমতে মোৰ পৰিচয়টো দি লৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিদ্যাৰেখা পাঠক। মই তোমালোকক অসমীয়া পঢ়াম। এতিয়া চোৱা, তোমালোকৰ বহুত আশা, বহুত হেঁপাহ, বহুত সপোন, হয়নে নহয়? মেট্ৰিক পাছ কৰিলা, পাছ কৰাৰ পিছত তোমালোকে কলেজত নামভৰ্তি কৰিলা, কিন্তু ভগৱানে কি ক্লাছসমূহ অৰ্থাৎ কলেজলৈ আহিবলৈ তোমালোকক নিদিলে। কিন্তু নিদিয়াকৈ নাথাকে, নিশ্চয়কৈ দিব, এইটো টেনশ্যন নল'বা। এতিয়া কথা হ'ল, কলেজত নাহিলেওতো আমি পঢ়িবই লাগিব, হয়নে নহয়? আমি আগুৱাই যাবই লাগিব। আৰু আগুৱাই যোৱাৰ বাবে আমি বিকল্প পদ্ধতি আমি ব্যৱহাৰ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি আগুৱাই যাম। মই তোমালোকক প্ৰথম ক্লাছ বুলিয়ে ক'লোঁ আৰু প্ৰথম ভিডিঅ' যোগে যি ক্লাছ কৰিম, সেই প্ৰথম ক্লাছ হিচাপে মই তোমালোকক জাষ্ট সৰু কিছুমান আৰু কথা কৈছোঁ। চোৱা, যেতিয়া তোমালোকে স্কুলত পঢ়ি আছিলা, স্কুলৰ পৰিসৰটো কি অলপ কম পৰিসৰ, হয়নে নহয়? কিন্তু কলেজৰ পৰিসৰটোতো ব্যাপক, বহুত বেছি হয়, বহুত বহল পৰিৱেশ। স্কুলত তুমি কেইজন ছাত্ৰ ছাত্ৰীৰ লগত পঢ়িছিলা বা তোমালোকে কিমানজন ছাত্ৰ ছাত্ৰীৰ লগত পঢ়িছিলা? খুব বেছি ধৰি লোৱা 50, 60, 70, হয়। ইয়াত তুমি কিমান ছাত্ৰ ছাত্ৰী লগ পাবা? 500, 700 এনেকুৱা ষ্টুডেণ্ট তুমি ছাত্ৰ ছাত্ৰী লগ পাবা, তোমালোকৰ লগ বন্ধুক লগ পাবা। এতিয়া মই প্ৰথম ইন্ট্ৰডাকশ্যন বুলি ক'লেও ভুল নহয় আৰু প্ৰথম আৰম্ভণি ক্লাছ বুলি কৈছোঁ মই, যে আৰম্ভণি ক্লাছত মই তোমালোকক এইটো কথাই কওঁ। চোৱা, তোমালোক HS ফাৰ্ষ্ট ইয়াৰৰ ধৰি লোৱা আমাৰ ছেকশ্যন আছে, A ছেকশ্যন, B ছেকশ্যন, ছায়েন্সৰ আছে ছেকশ্যন, আকৌ ছেকেণ্ড ইয়াৰৰ ছেকশ্যন আছে। গতিকে গোটেইবিলাক ষ্টুডেণ্ট লগ লাগি বহুত ষ্টুডেণ্ট, 500 ষ্টুডেণ্ট হয়। গতিকে 500 ষ্টুডেণ্টৰ নাম মোৰ পক্ষে সম্ভৱনে মনত ৰখাটো? তোমালোকে কিন্তু গোটেইবোৰ ষ্টুডেণ্টে মোকে চিনি পাবা, মোক চিনি পাবা, বিনীতা মেম, হয়। কিন্তু মইতো ইমানবোৰ ষ্টুডেণ্ট কেনেকৈ চিনি পাম? কিমান ষ্টুডেণ্ট প্ৰথমবাৰ কি কয়, দ্বিতীয়বাৰ কি কয়, হয় নে নহয়? গতিকে এই ইমানবোৰ ষ্টুডেণ্ট চিনি পোৱাটো মোৰ বাবে অসম্ভৱ। গতিকে মই আজি তোমালোকক এইটো কথাই ক'লোঁ যে তোমাৰ নামটো মোৰ হৃদয়ত অংকন কৰাটো তোমাৰ দায়িত্ব। মই কি কৈছোঁ নিশ্চয় বুজিছা, যে তোমালোকক মই কেনেকৈ চিনি পাম। তোমাৰ বুলি কৈছোঁ যদিও মই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে কৈছোঁ যে তোমালোকৰ নাম মোৰ হৃদয়ত অংকিত কৰাটো তোমালোকৰ দায়িত্ব। এইটো মই নুসুধো যে তোমাৰ নাম কি, তোমাৰ পাৰ্চেণ্টেজ কিমান, তুমি ক'ৰ পৰা আহিছা, এইবিলাক সোধা মোৰ তাৰমানে দায়িত্ব নহয় বুলি মই ভাবোঁ। কাৰণ আমি প্ৰেগমেটিক একাডেমীৰ শিক্ষকবৃন্দই তাৰমানে কেতিয়াও নাভাবোঁ যে ভাল পাৰ্চেণ্টেজটোৱে ভাল ৰিজাল্ট কৰিব পাৰিব, তাতকৈ কম পাৰ্চেণ্টেজ পোৱা ষ্টুডেণ্টটোৱে তাৰমানে কি কম ৰিজাল্ট কৰিব, তাতকৈ বেয়া ৰিজাল্ট কৰিব, আমি কেতিয়াও নাভাবোঁ। আমাৰ লক্ষ্য সমান, আমি সমান দৃষ্টিৰে সকলো ছাত্ৰ ছাত্ৰীক চাওঁ। গতিকে
গতিকে এই সমান দৃষ্টিৰে যেতিয়া চাম নিশ্চয় ইমানবোৰ ষ্টুডেণ্ট যেতিয়া আছা সকলোৰে নামবোৰ মনত ৰখাটো সম্ভৱ নহয় তাৰ ভিতৰত কিছুমানৰ নামবোৰ হৃদয়ত অংকিত হয় আৰু কেনেকৈ অংকিত হয় কিহৰ জৰিয়তে অংকিত কৰিব পাৰি শিক্ষকৰ হৃদয়ত নিজৰ নাম নিশ্চয় তোমাৰ যি আগ্ৰহ তোমাৰ ব্যক্তিত্ব তোমাৰ অনুশীলন তোমাৰ যি পঢ়াৰ প্ৰতি যিটো পৰিশ্ৰম এই পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰিব তোমাৰ নাম মোৰ হৃদয়ত বা প্ৰতিজন শিক্ষকৰ হৃদয়ত অংকিত হোৱাটো হয় নহয় গতিকে মনত ৰাখিবা মই মোৰ কথাখিনি কৈছোঁ আৰু তোমালোকক বেলেগ বেলেগ টিচাৰে বেলেগ বেলেগ ধৰণে দিব ইন্ট্ৰডাকশ্যন বেলেগ বেলেগ সুন্দৰ সুন্দৰ কথা ক'ব আৰু মই এইটো কৈছোঁ যে মই কাকো নাম নুসুধো যে তোমাৰ নামটো কি মই নুসুধো তোমাৰ নামটো তুমি মোক নিজেই ক'ব লাগিব কেনেকৈ ক'বা তোমাৰ কৰ্মৰ জৰিয়তে তোমাৰ কৰ্ম কি বৰ্তমান সময়ত নিশ্চয়কৈ পঢ়া গতিকে এই পঢ়াৰ জৰিয়তে তোমাৰ পৰিচয়টো মোৰ সন্মুখত দাঙি ধৰিবা নেক্সট মই আন এটি কথা কওঁ চোৱা যে তোমালোকৰ যি এই কিতাপৰ যিটো বেগ সেই বেগটো তোমালোকে সদায় এখন দোকান খুলি ভাবিবা তুমি ধৰি ল'বা দুখন দোকানৰ কথা কৈছোঁ এখন দোকানত কি হয় বেছিকৈ বিক্ৰী হয় তাৰমানে গড় হিচাপ যদি কৰা তুমি তাৰমানে বেছি বিক্ৰী আৰু কিন্তু সেই দোকানখন কিমান বাৰ হ'লে ৰাতিপুৱা ধৰি লোৱা 1 ঘণ্টা আৰু সন্ধিয়া 1 ঘণ্টা আৰু তোমাৰ দোকানখন কি ইমান বহুত বেছি ডাঙৰ দোকান নহয় তুমি কিমান খোলা ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে তুমি দোকানখন কি কৰা খুলি ৰাখা এতিয়া যদি মই তোমালোকক কওঁ যে তোমালোকে হিচাপ কৰাচোন গড় হিচাপ কৰা মাহৰ শেষত হিচাপ কৰা কোনখন দোকানৰ বিক্ৰী বেছি হ'ব মই ভবা মতে যিখন দোকান ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে খোলে সেইখন দোকানৰ বেছি বিক্ৰী হ'ব কিয় জানানে সেইখন বেছি সময় খুলিছে তাৰ বিক্ৰীটো বেছি হ'ব আৰু ঠিক তেনেকুৱাকৈ মই তোমালোকক এইটো কথাই কওঁ যে তোমালোকে যিমানেই পঢ়িবা সিমানেই তোমালোকৰ ভাণ্ডাৰ অৰ্থাৎ জ্ঞানৰ ভাণ্ডাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হ'ব গতিকে কিতাপৰ লগত সদায় সম্পৰ্কটো ৰাখিবলৈ চেষ্টা কৰিবা প্ৰতিদিনে সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিবা এখন ভাল ধাৰ থকা কটাৰীও যদি তুমি বিচনাৰ তলত সুমুৱাই থৈ দিয়া সেই কটাৰীখনত কি ধৰে মামৰে ধৰে আৰু তোমালোকেও পৰীক্ষাত পাছ কৰিব কি বহুত দিনেই হ'ল কিতাপৰ লগত চাহ চিনাকি হোৱা নাই নিশ্চয় অলপ অলপ মামৰে ধৰা যেন মোৰ লাগে আৰু ধৰিবও পাৰে গতিকে এই মামৰবোৰ আঁতৰ কৰিবলৈ হ'লে তোমালোকে নিশ্চয় অধ্যয়ন কৰিব লাগিব গতিকে ভাল ধৰণে তোমালোকে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰাই আজিৰ পৰা যিহেতু আজিয়ে প্ৰথম ক্লাছ হয় নে নহয় তাৰপিছত মই নেক্সট আন এটা কথা কওঁ চোৱা প্ৰেগমেটিক একাডেমি এনেকুৱা এখন বিদ্যালয় য'ত 52% লৈ অহা ছাত্ৰ ছাত্ৰীয়ে 85% পায় মই সেইসকল ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি কৈছোঁ যিসকল ছাত্ৰ ছাত্ৰী নিজকে অলপ ভাবি আছে যে মোৰতো পাৰ্চেণ্টেজটো কম মই কেনেকৈ তাৰমানে ৰিজাল্টটো ভাল কৰিম বা মই নোৱাৰিমেই নেকি এনেকুৱাকৈ ভাবি আছা সেইসকল ছাত্ৰ ছাত্ৰীক মই কৈছোঁ যে তোমালোকে কেতিয়াও নাভাবিবা যে মোৰ পাৰ্চেণ্টেজ কম মই নোৱাৰিম নেকি বহুত বেছি আগবাঢ়ি যাব পাৰিবা যদি তোমালোকৰ কি থাকে ইচ্ছা শক্তি থাকে ইচ্ছা শক্তি যেতিয়া থাকিব তোমালোকে নিশ্চয় বহুত দূৰলৈ আগবাঢ়ি যাব পাৰিবা কেতিয়াও নাভাবিবা নোৱাৰিম বুলি নিশ্চয়কৈ পাৰিবা এইখিনিতে আন এটিও মই কথা উল্লেখ কৰি থৈ দিওঁ এই যে ইচ্ছা শক্তিৰ কথা কৈছোঁ এই ইচ্ছা শক্তিৰ লগত তোমালোকৰ কিছুমান সৰু সৰু কথা জড়িত হৈ থাকিব এতিয়া সেইজন ছাত্ৰ বা ছাত্ৰীয়ে আমাৰ প্ৰেগমেটিকৰ পৰা ভাল ৰিজাল্ট কৰিব পাৰে যিয়ে প্ৰতিদিনে ক্লাছত উপস্থিত থাকে যিয়ে শিক্ষকৰ কথা আখৰে আখৰে পালন কৰে যিয়ে শিক্ষকৰ অৰ্থাৎ শিক্ষকে দিয়া নোটবিলাক বা হোমৱৰ্কবিলাক সুন্দৰকৈ মুখস্থ কৰে আৰু হোমৱৰ্কবিলাক কৰে অৰ্থাৎ দৈনিক যিখিনি কৰ্তব্য
কৰিব পাৰে গতিকে তোমালোকে মনত ৰাখিবা যাতে প্ৰতিদিনে শিক্ষকৰ কথা শুনা প্ৰতিদিনে পঢ়া অধ্যয়ন পাছ অৰ্থাৎ অধ্যয়নৰ প্ৰতি তোমালোকৰ যাতে আগ্ৰহ দিনে দিনে বাঢ়ি যায় মই এইখিনিয়ে তোমালোকক কৈছোঁ তেতিয়াই তোমালোকে ভাল ভাল ৰিজাল্ট কৰিব পাৰিবা বিশেষ নকওঁ আজি প্ৰথম ক্লাছ তোমালোকে আমনিও পাব পৰা হয়নে নহয় মই যিহেতু অসমীয়া পঢ়াম তোমালোকে অসমীয়া কিতাপখন কিনি ল'বা আমাৰ অসমীয়া কিতাপখনৰ নাম হৈছে সাহিত্য কৌৰৱ আৰু তাৰ লগত এখন নাটকো থাকিব নাটকখনৰ নাম হৈছে কুশল কোঁৱৰ এই দুখন কিতাপ কিনি ল'বা গ্ৰামাৰ বিশেষ প্ৰথম বাৰ্ষিকত নালাগে দ্বিতীয় বাৰ্ষিকত লাগিব তেতিয়া কৈ দিম আৰু আমাৰ অসমীয়া কিতাপখনৰ পিছফালে থকা যিখিনি গ্ৰামাৰ সেই গ্ৰামাৰখিনি অৰ্থাৎ ব্যাকৰণখিনি তোমালোকক লাগিব আমি যেতিয়া ক্লাছ কৰিম কৈয়ে দিম বিশেষ টেনশ্যন ল'ব নালাগে ভাল ধৰণে পঢ়ি যাবা নোট পাতি লিখি যাবা আমি অনলাইন যোগেই দিম হোৱাটছএপত নোটবিলাক দি দিম আৰু মই মোৰ এটা ইউটিউব চেনেল আছে এই চেনেলটোৰ জৰিয়তে তোমালোকে ভিডিঅ'সমূহ পাবা আৰু ভিডিঅ'সমূহ চাবা চাই সুন্দৰকৈ বুজি ল'বা পাঠবিলাক সুন্দৰকৈ বুজি ল'বা বুজি লৈ তোমালোকে লিখিবা নোটবিলাক লিখিবা পঢ়িবা নিশ্চয় আগবাঢ়ি যাব পাৰিবা আৰু সদৌ মই তোমালোকক এইটোৱে কওঁ যে তোমালোকে যিমানবোৰ আশা যিমানবোৰ সপোন যিমানবোৰ কল্পনা বুকুত বান্ধি লৈ প্ৰেগমেটিক একাডেমিক এডমিশ্যন লৈছা সেই আশাসমূহ যাতে বাস্তৱত ৰূপায়িত হওক সম্পূৰ্ণভাৱে প্ৰস্ফুটিত ফুল এটা পৰিণত হওক তোমালোকে আগুৱাই যোৱা নিশ্চয় তোমালোকৰ সপোনবোৰ পূৰ্ণ হ'ব ধন্যবাদ আজিলৈ এৰিছোঁ নেক্সট মই তোমালোকক পঢ়াম কি পঢ়াম নেক্সট ক্লাছত